নমস্কাৰ বন্ধু ভনীসকল, আপোনালোক সকলোকে আমাক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি এনেই অলপ বাহিৰত ওলাই আহিছোঁ, যিহেতু আবেলি হৈছে, অলপ তাই খেলা ধূলা কৰিব। তাই কাউৰী এজনী দেখা পালে, কাউৰীজনীক এতিয়া খেদি ফুৰিছে। সেয়া কি খেদিছা? কি খেদিছা? কি খেদিছা? নমু কৰিছা? নমু কৰিছা? নমু কৰি দিছা? এইখিনিতে তুলসী মন্দিৰ এটা আছে, তাই দেখিলেই অকল নমু কৰি থাকিব। এয়া নমু কৰিছে, দেখিছেনে? নমু কৰিছে তাই। নমু কৰিলা? আজি মই ৰাতিপুৱা ইডলি বনাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। হয়তো বহুতেই বনাই খাইছে, হয়তো বহুতেও বনোৱা নাই। বহুতে ভাবে বনাবলৈ বহুতেই দিগদাৰ হয়, মানে বহুত সময় লাগে, কিন্তু ইমানো সময় নালাগে, বহুত পটককৈ হয় বনাই। তাত কোনো তেল দিয়া নাযায়, সেইখিনি সকলোৱে খাব পাৰে। আশা কৰোঁ আপোনালোকে ভাল পাব মই বনোৱা ৰেচিপিটো। ইয়াতে মই বাকলি নথকা মাটিমাহ এবাতি লৈছোঁ, আৰু এইখিনি মই পানীত ভিজাই থ'ম ৰাতিটোৰ কাৰণে। আৰু ইয়াতে লৈছোঁ মই 1 কাপ চাউল, আৰু ইয়াতে দিম 1 চামুচ মেথি গুটি, 2 চামুচ চিৰা, আৰু দিম বুট দালি 2 চামুচ। আৰু এইখিনি মই ভালদৰে তিয়াই থ'ম গোটেই ৰাতিৰ কাৰণে। এয়া মোৰ ৰাতিটো তিয়াই থ'লোঁ, ৰাতিপুৱা মই এইখিনি গোটেইখিনি মিক্সাৰ জাৰত পিচি ল'ম। মাটিমাহটো বেলেগকৈ পিচিব, আৰু এইখিনি মিলাই পেলাই অলপ মই ফেটি ল'ম। ফেটি হৈ গ'ল, মই আৰু 10 ঘণ্টাৰ কাৰণে এইখিনি ৰাখি থ'লোঁ। এয়া মোৰ বেটাৰটো ফুলি গৈছে 10 ঘণ্টাৰ পিছত। আপোনালোকৰো এনেকৈ ফুলিব লাগিব, তেতিয়া ইডলিখিনি বেছি ধুনীয়া হ'ব। এয়া মই ইয়াতে লৰাই দিছোঁ, আৰু ইয়াতে মই অলপমান পানী দি পেলাই এইখিনি গৰম কৰি ল'ম। ইয়াতে মই এতিয়া অলপমান নিমখ দিম, নিমখ যিহেতু মই দিয়া নাছিলোঁ। এইখিনি আকৌ ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াতে অলপ তেলে দি পেলাই ব্ৰাছেৰে মোহাৰি দিছোঁ, কিয়নো ইডলিটো লাগি নধৰিব তলত, উলিয়াবলৈ সহজ হ'ব। আৰু ইয়াতে মই গোটেইখিনিতে দি দিম। আৰু এইফালে মোৰ পানীৰ উতলিছে, ইয়াতে মই এখন এখন কৰি 2খন দি দিছোঁ। আৰু এইখিনি আমি ভালদৰে ল' ফ্লেমত সিজাব লাগিব। মই এতিয়া চাইছোঁ এখন চাকুৰে সুমুৱাই পেলাই লাগি অহা নাই, মানে ইডলি হৈ গৈছে। এইখিনি মই গেছৰ পৰা নমাই থৈ দিম এনেকৈ। চাটনিৰ কাৰণে মই ইয়াতে 2টা পিঁয়াজ, 2টা বিলাহী, আৰু 2 চামুচ বাদাম, আৰু অকণমান আদা লৈছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে, বেছি সৰু সৰুকৈ কাটিব নালাগে, ডাঙৰ ডাঙৰকৈ কাটি ল'ম। মোৰ কাটা হৈ গ'ল। এইফালে এখন পেনত মই অলপ তেল দি পেলাই বাদামখিনি ভাজি লৈছোঁ প্ৰথমতে, আৰু ইয়াতে মই দি দিম এতিয়া পিঁয়াজখিনি। অলপমান পিঁয়াজখিনি ভাজি ল'ম, বেছি নালাগে ভাজিব। আৰু ইয়াতে মই বিলাহী আৰু আদাৰ টুকুৰাখিনি দি দিছোঁ, আৰু অকণমান নিমখ দিছোঁ, কিয়নো বিলাহীটো সোনকালে গলি যাবৰ কাৰণে। আৰু এইখিনি ভালদৰে লৰাই থাকিম মই। এইখিনি ভজা হৈ গৈছে মোৰ। এতিয়া মই ইয়াতে দি দিছোঁ 3টা জলকীয়া। চাটনিটো অলপ জ্বলা হ'লে খাই ভাল লাগে। এইখিনি হৈ গৈছে, মই অলপ ঠাণ্ডা হ'বলৈ দি পেলাই পেষ্ট কৰি ল'লোঁ। আৰু এইফালে মই ইডলিখিনি উলিয়াই ল'ম। ইডলিখিনি যিহেতু বহুতেই ছফ্ট হৈছে, আৰু মই এনেকৈ গোটেইখিনি উলিয়াই ল'ম। মোৰ ইডলি আৰু চাটনি খাব পৰা হৈ গ'ল। আপোনালোকেও আশা কৰোঁ এনেকৈয়ে বনাই খাব, ভাল লাগে খাই। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো, যাতে নতুন ভিডিঅ' পাবৰ কাৰণে।